হেল্ল' ফ্ৰেণ্ডছ, মই পম্পী আকৌ এবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আজি মই পূজা চাব ওলাই আহিলোঁ। আজিতো অষ্টমী হয়, তো অষ্টমী পূজা সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। তো এতিয়া মই ফাৰ্ষ্ট লোকেশ্যন আহি পালোঁ, এয়া নাৰেংগীত হয়। তো এয়া দেখিছে পূজা মণ্ডপটো ধুনীয়াকৈ সজাইছে। ভিতৰলৈ আপোনালোকক লৈ যাম, চাব মোৰ লগত আপোনালোকেও এনজয় কৰক পূজা, গুৱাহাটীৰ পূজা। তো ব'লক এতিয়া। মানুহ চাওক না, ইমানে মানুহ হৈছে, বহুত মানুহ, বহুত ভিৰ হৈছে চাওকচোন। এতিয়া মণ্ডপৰ ভিতৰত আপোনালোকক দেখাই আছোঁ। এয়া চাওকচোন, মানুহৰ লাইন ভিতৰত সোমাই যায় আপোনালোকক দেখাই আছোঁ। আৰু এয়া লিখা আছে ন' মাস্ক ন' এণ্ট্ৰি। মই মাস্ক পিন্ধি লৈছোঁ দিয়কচোন। এয়া চাওক, মন্দিৰৰ ভিতৰত মণ্ডপটো ইমান ধুনীয়াকৈ সজাইছে, ভালেই লাগিছে। কিন্তু এইবাৰতো বহুত কমেই, মানে বেলেগ কৰোণা নোহোৱা আগতে, কৰোণা যেতিয়া হোৱা নাছিলে, ইমান ধুনীয়াকৈ মণ্ডপবিলাক সজাইছিলে, মনবিলাক বহুত ভাল লাগি গৈছে। তথাপিতো এতিয়াও ভাল লাগিছে বাৰু। তামাম মানুহ হৈ গ'ল ইয়াতে। এতিয়া ওলাওঁ ইয়াৰ পৰা। আমি আহি পালোঁ ছেকেণ্ড লোকেশ্যন, ফৰেষ্ট গেটত হয়, ফৰেষ্ট গেটত। তো আপোনালোকক দেখাই আছোঁ ৰ'ব পূজাখন। মোক দেখোন সকলোৱে মা বুলি মাতে, তোমাকনো কি বুলি মাতিব? তোমাক যদি সকলোৱে মা বুলি মাতে, তেনেহ'লে মোক পিতা বুলি মাতিব। নহয় প্ৰভু, আজিৰ পৰা তোমাৰ নাম হ'ব মাধৱ। লাষ্টখন পিন্ধি লওক। স্নান কৰি যিয়ে কৰয় ভোজন, ভিক্ষাৰীকনি দিয়ে একো ক'লে বচন। আৰু অগুৰু ভকতক দিয়ে বেছি মানুহ আজি অষ্টমীৰ দিনাখন। তো আপোনালোকে দেখিছে ইমান মানুহ আৰু ইমান জাম। স্কুটি চলাই চলাই মই ভাগৰি গৈছোঁ, এনেকুৱা তো দেখাই আছোঁ ভিতৰত। এতিয়া গৈ আছোঁ, আপোনালোকে মোৰ কথা বুজি নাপাব পাৰে। আছে আপোনালোকক মই বেক কেমেৰা কৰি দেখাই আছোঁ, চাই থাকিব।
এয়া চাওক গীতা মন্দিৰৰ এইজন মানুহ অৰিজিনেল হয় কিবা গোল্ডেন চব গোল্ডেন কালাৰৰে পিন্ধিছে কিবা গোল্ডেন বুলি এণ্টাৰটেইনমেণ্ট হয় তো ভাল লাগিলে চাই এটা বেলেগ মানে বস্তু দেখাবলৈ মানে প্ৰত্যেক বছৰে পূজাত বেলেগ নহয় কিবা এটা থাকে এইবাৰ গীতা নগৰৰ পূজাথলীত এইটো দেখিলোঁ ভালেই লাগিলে আৰু ডেক'ৰেশ্যন এইবিলাকো ভাল লাগিছে কি ধুনীয়াকৈ বনাইছে দেৱীটো ধুনীয়াকৈ বনাইছে ভালেই লাগিলে চাই আপোনালোকে চাওক ইয়াতে গ'ল্ডেন মিছনটো কৰি পেলাই আমাৰ নিশ্চয় বহুত আনন্দিত হৈছোঁ আৰু বহুত সহায় সহযোগিতা পাইছোঁ ৰাইজৰ পৰা আৰু সেইখিনিয়ে ক'ম তাত পাই আৰু ভালে লাগিছে অৰিজিনেল মানে ধুনীয়াকৈ থিয় হৈ আছে চাওঁগৈ আপোনালোকে আহিব আহিলে দেখা পাই মানুহ কিন্তু তামাম মানুহ হৈছে অৱস্থা বেয়া হৈ গৈছে ইমান ঘামাইছে চাওকচোন অৱস্থাই নে চাওঁ আৰু ক'ৰবাত যাওঁ নে নাযাওঁ বহুত যাম আজি কেনে লাগিল তোৰ পূজা চাই ভালে লাগিলে কিন্তু কোনে তোক পূজা দেখালে এইবাৰ কম্পিউট আনক জানে কওঁ ভাল লাগিছে এতিয়া ওলালোঁ আমি ইমান মানুহ বহুতে মানুহ হয় চাওক আপোনালোকে মোৰ মাতটো বুজি নাপাব পাৰে বহুত মানুহ দেখিছে মই খাব ধৰিছোঁ খোৱাটো মেইন না এয়া খায়ে দিলোঁ পাহৰিও গৈছিলোঁ ভিডিঅ' বনাব লাগে যে দুজনী খাই লওক হেল্ল' ফ্ৰেণ্ডছ এতিয়া ৰাতি হৈ গ'ল শুবৰ টাইম হৈ গ'ল চাওক মোৰ চকু একদম হৈ গৈছে টোপনি লাগিছে তো মই মানে ভিডিঅ'টো শেষ কৰিব নহ'লে মানে পাহৰিয়ে গ'লোঁ সেইটো কাৰণে আৰু মই আজি আৰম্ভণিও কৰা নাই ভিডিঅ'টোৰ চাওঁ কেনেকৈ দিওঁ আৰম্ভণিখিনি তো শেষখিনি মই এতিয়া আপোনালোকক কৈ দিওঁ আৰু তো মই আজি আপোনালোকক তিনিখন পূজা দেখালোঁ তো আপোনালোকে কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব পূজাকেইখন দুৰ্গা পূজা আজিতো মহাষ্টমী আছিল আৰু এই মহাষ্টমী সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ তো মা দুৰ্গাই আমাক সকলোকে ভালে ৰাখে যে তাৰে কামনা কৰিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগে ভিডিঅ'টো জনাব কমেণ্ট কৰি দিয়ক ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটোত আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আজিলৈকে আপোনালোকে বহুতখিনি মৰম দিছে আৰু এনেকৈ মোক মৰম দি আগুৱাই লৈ যাওক আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বহুতে প্ৰয়োজন হৈ আছে মোৰ কাৰণে বৰ্তমান তো আপোনালোকে ভিডিঅ'বোৰ অলপমান শ্বেয়াৰ কৰিব মৰম দিব মোক আৰু কেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে জনাব কমেণ্ট কৰি তো এইখিনিয়ে আজিলৈ আহিছোঁ বাই নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম